खुलुमबाय इनसाइडनि नायगिरि नोंथांमोनखौ बरायबाय। बाक्सा जिल्ला तामुलपुर महकुमानि सिङाव थानाय भारत भुटान सीमाजों लोगोसे हालामनि माखासे ओनसोलफोराव हाग्रानिफ्राय ओंखारबोनाय मैदेरनि फालोआ दासिम उदखार खालामबोगासिनो दं। थांनाय गोबाव समनिफ्रायनो भुटान हाजोनिफ्राय ओंखारख्लायनाय मैदेरनि फालोनि उदखार आरो गाग्लोबनायजों तामुलपुर हालामनि सानै सुबुङा रुंसारि जानो गोनां जाबाय। बेनि सायाव हाग्रा बिफाननिफ्राय मैदेरखौ हाग्रायाव होहरफिननो नाजानाय जादोंब्लाबो गले गले फेलें जानायखौ नुनो मोनबोदों। गुबुन फारसेथिं हाग्रानिफ्राय ओंखारबोनाय मैदेरनि फालोआ तामुलपुर हालामनि माखासे ओनसोलफोराव गंफानि उनाव गंफा गामिफोरनि माखासे आबादफोरजों लोगोसे गय बागान नारेंखल बागानफोरखौ सिलिंखार खालामबोबाय थादों। बेबादिनो रबिबारखालि हरनि समाव नाग्रिजुलि हालामनि काउलियाव हाग्रानि मैदेरनि उदखारजों गामिनि सुबुंफोरा उन्दुनाय गैयै जानो गोनां जादों। गुबुन फारसेथिं गामिनि सुबुंफोरा हरनि समाव बनजार सावनायजों लोगोसे मस्ला बायदि सावनाय आरो फटका बेरफ्रुहोनानै मैदेरनि फालोखौ होनो नाजादों होनना मिथिहोयो। बे समाव मैदेर होनायाव हेफाजाब जानाय बादियै गोजौ थाखोनि टर्च लाइट होनो थाखाय गामिगोरा रनजित देआ खुंथाय आरो हाग्रा बिफानखौ खावलायदों। যোৱাকালি ৰাতি প্ৰায় 40-50টা হাতী জাকে আমাৰ এই চন্দনপুৰ গাঁৱত আহি তামোল পুলি প্ৰায় 100 মান তামোল পুলি লাও পানীলাও গছৰ চাং ভাঙি চুৰমাৰ কৰি দিলে। এতিয়া মানে এই চন্দনপুৰ গাঁৱৰ ৰাইজৰ এতিয়া আতংকিত হৈ আছে যে প্ৰায় ৰাতিয়ে আহি পিনে এই হাতীয়ে উপদ্ৰৱ কৰি আছে আমাৰ এই গাঁৱত। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে কমচে কম এই গাঁৱত টৰ্চ লাইটৰ ব্যৱস্থা যাতে কৰি দিয়ে। সেইকাৰণে আমি ৰেঞ্জ অফিচাৰক আমি অনুৰোধ জনাইছোঁ আৰু যাতে ফোন কৰাৰ লগে লগে আমাৰ এই গাঁৱত আহি যাতে অলপ ৰাইজক অলপ যাতে সকাহ দিয়ে, সেইকাৰণে আমি অলপ দাবী জনাইছোঁ। এই মটঙাৰ পৰা উঠি আহি এই গাঁৱত মানে উপদ্ৰৱ কৰি বাল্টি নদীৰ ফালে গুচি গৈছে। এতিয়া বৰ্তমান চাগে ভূটান পাহাৰত আছে। যোৱাকালি ৰাতি মানে থাল কৰতাল কাঁহী ঢোল মানে বজাই পিনে মানে ৰাইজে খেদিছে। কিন্তু এটা মানে আতংকৰ সৃষ্টি হৈ আছে যে ৰাতি যেতিয়া মানে হাতীজাক আহে এই গাঁৱৰ ৰাইজ মানে এটা আতংকিত হৈ যায় যে কি কৰিম নকৰিম, জুই জ্বলাই মানে থাল কৰতাল বজাই পিনে মানে খেদিব লগা হয়। সেইকাৰণে মানে ইয়াতে এই ৰাইজৰ দুখীয়া ৰাইজ টৰ্চ লাইটৰ ব্যৱস্থা নাই। যদি বিভাগীয় কৰ্তৃপক্ষই যদি টৰ্চ লাইটৰ ব্যৱস্থা কমচে কম কৰি দিয়ে তেতিয়াহ'লে অলপ সকাহ হ'ব এই ৰাইজৰ। এইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে টৰ্চ লাইটৰ ব্যৱস্থা কৰি দিব লাগে। হয়, কালি ৰাতি মোটামুটি 9টামান বজাত মোটামুটি 50-60টামান হাতী এটা জাক আহি যি উৎপাত কৰলাক, মোটামুটিতো এই মোৰ ঘৰৰ পিছপিনে এটা ফেমিলি ঘৰত মানে সোমাই গ'ল। পাছত এই মোৰ ঘৰৰ ওচৰত এটা তামোলৰ ডাঙৰ এটা বাগান আছে, সেইখন বাগানত মানে সোমাই গ'ল, 40-50টা সোমাই গ'ল। আপোনালোকে চাব পাৰিব মানে পৰিস্থিতি, এই তামোল পুলি ভাঙি চাঙি মানে একদম চুৰমাৰ কৰি দিছে। পাছত মোটামুটি আমি ৰাতি 3-3:30লৈকে আমি মানে এইবিলাক খেদালোঁ। পাছত যাই আমাৰ কাউলি বজাৰৰ ওচৰত যিখন কাউলি নৈ, এই কাউলি নৈ পাৰ হৈ বালি নদীত ওলাই গ'ল।